ভাত দাইলটো সকলোৰে ঘৰত সদায় বনাই নহয়নে? গতিকে সদায় খোৱাৰ দৰে মচুৰ দাইলখিনি আজি নবনাই অকণমান বেলেগ ধৰণে বনালোঁ। যিহেতু ঘৰত পাচলি বুলিবলৈ একোৱেই নাছিল। প্ৰথমতে কেৰাহীত তেল গৰম কৰি তাতে পিঁয়াজ, আদা, নহৰু পেষ্ট অলপ দি ভালদৰে ভাজি পিঁয়াজখিনি ৰঙচুৱা হোৱাত এতিয়া হালধি, জলকীয়াৰ গুড়ি, ধনিয়াৰ গুড়ি, জিৰাৰ গুড়ি দি ভালদৰে আকৌ এবাৰ ভাজি লৈ 10 মিনিটমান সময় তিয়াই থোৱা মচুৰ দাইলখিনি দি মাজে মাজে লৰাই দিছোঁ পানী দি। পানী নিদিলে লাগি ধৰে, সেইবাবে মাজে মাজে পানী দি মচুৰ দাইলখিনি ভালদৰে ভাজি লৈছোঁ। অলপ সময় মচুৰ দাইলখিনি ভাজি হোৱাৰ পিছতে জোখমতে পানী দি দিছোঁ। এতিয়া নিমখ দি দিছোঁ, লগতে কেঁচা জলকীয়া যিহেতু নাছিল সেইবাবে মই ভোট জলকীয়াকৈ কাটি দি দিলোঁ। জ্বলা আপোনালোকৰ নিজৰ হিচাপত দিব। এতিয়া মচুৰ দাইলখিনি উতলি অহাত নৰসিংহৰ পাত কেইখিলামান তেলত ফ্ৰাই কৰি দাইলখিনিতে দি দিছোঁ আৰু গোন্ধ